এইটো এনে কিয় দিয়া হয়? এইটো ধানৰ শস্য পোক চোক এইবিলাক যাব আৰু যাতে এই চতিয়ানৰ ওচৰত যিডাল গছ বা কিবা এটা দিয়া হয় তাত ফৰিংবিলাক নিয়ম আজু কাকাহঁতৰ, সেয়েহে মানে আমি কাতি বিহুৰ দিনা এই শ্বিলঙী পোতা বুলি কয় এইটো। আচ্ছা শ্বিলঙী আচ্ছা, শ্বিলঙী ন? অ'। ঠিক আছে। ঘৰ খনি সেউজীয়া ধাননি তাতে জানা খৰগ ৰস উতলি সোণগুটি তাতে জানা খৰগ ৰস উতলি সোণগুটি কাতি বিহু আহিল জানো কাতি বিহু আহিল কাতি বিহুৰ সকলো চাকি বন্তি জ্বলে কাতি বিহুৰ ঘৰে ঘৰে চাকি বন্তি জ্বলে তুলসী তলে জয় জয় ৰাম তুলসী তলে মৃগ পহু চৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে। নমস্কাৰ, মই কেশৱজ্যোতি নাথ। মই বন্তি প্ৰজ্বলন কৰিব ওলাইছোঁ। এই বন্তিয়ে যেন অসমৰ কৃষকসকলৰ উন্নতি হওক আৰু বৰ্তমান আমাৰ সমাজত চলি থকা যিবোৰ অপকৰ্ম বুলি ক'ব বিচাৰিছোঁ সেইবোৰ নিপাত ঘটক, তাৰে কামনাৰে মই প্ৰভুৰ ওচৰত ক্ষমা লৈছোঁ। সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা কাতি বিহুৰ ওলগ যাচিলোঁ। ধন্যবাদ। চাইড কৰি দিয়া।